মই কোনো সহায় নাপালোঁ ভেটেৰিনেৰীৰ পৰা। बे सावगारियाव नुनाय लाइमोना गोदानै दाजानाय तामुलपुर जिल्ला सिंनि रामसाजार गामिनि बिजुति दास। बिथाङा ICAR नेशनेल रिसार्च सेन्टार अन पिकनिफ्राय फोरोंथाय लानायनि उनाव अमा फार्म खालामनानै गावखौ सुंथानो एबा थांना थानायनि लामाखौ दिहुननानै लानो थाखाय थांनाय कर'ना भाइरासजों साग्लोबनाय समनिफ्रायनो जागायजेनबोदोंमोन। बेबायदिनो बिथाङा सोलिफु बोसोराव खानापारानिफ्राय HTK-75 मुंनि मानै गोजौ थाखोनि अमा आरो जायगानि मानै अमाखौ फिसिनानै फेदेरबोदोंमोन। नाथाय हरखाब सिनाय मोनै बेराम जानानै मानै अमाया थैयो आरो गुबुन मानै अमायाबो बेरामजों लोरबां जानायाव जोबोर जिंगा जानो गोनां जादों। जाथायनि सायाव मिथिनो हानाय बादिब्ला गरेस्वराव थानाय जिब जुनार फाहामथाय बिफाननो खौरां हरनायनि उनाव डाक्टर प्रतिम हाजरिकाया भेक्सिन होनानै फैनायनि उनावबो अमानि बेरामा गायाखैमोन। अदेबानि अमानि बेरामा बांसिन जानायाव फिन डाक्टर प्रितम हाजरिकाखौ खनले लिंहरब्लाबो बेरामि अमाखौ नायबिजिरनो थाङैयाव अमाया थैयो होनना दुखुजों बिजुति दासआ ओरैबायदि फोरमायो। জ্বৰ হৈছিলে প্ৰায় এসপ্তাহ আগতে। তাৰপিছত মই ডক্টৰৰ লগত কথা পাতিলোঁ। ডক্টৰৰ কথা পাতি ঔষধ চৌষধ পাতি লৈ আছোঁ। যোৱা দিনত আজি কিবা শনিবাৰ বৃহস্পতিবাৰ বুধবাৰ দিনাখন ডক্টৰক মাতি মই মানে আনিব পৰা নাছিলোঁ। তেখেতক ৰাতিপুৱা খবৰ কৰিলোঁ, ছাৰ গাহৰিবিলাক জ্বৰ বেছি হৈছে আহক। কিন্তু তেখেতে মিটিং বুলি কৈ দেৰিকৈ আহিলে। অহাৰ পিছত তেখেতে ট্ৰিটমেণ্ট কৰিলে, ঔষধ পাতি দিলে। ঔষধ পাতি দিয়াৰ পিছত যিটো মানে বেছিকৈ বেমাৰ হৈছিল সেইটো মানে ঢুকাই গ'ল আৰু। মই গুৰেশ্বৰ মানে ৰাজ্যিক পশু চিকিৎসালয়। কোনে আহিছিলে? ডক্টৰ হাজৰিকা তেখেতে আহিছিলে। আৰু যোৱাকালি মই গৈছিলোঁ তালৈকে গৈছিলোঁ চিকিৎসালয়লৈ। ছাৰ মোৰ তেজৰ নমুনা সংগ্ৰহ কৰক, বেমাৰটো কি বেমাৰ মানে সঠিক ওলালে ভাল আছিলে। কাৰণ আফ্ৰিকান চুৱাইন ফিভাৰ হ'লে গাহৰি মানে বাচ্ছাটো অসম্ভৱ। আৰু যদি আফ্ৰিকান চুৱাইন ফিভাৰটো হৈ থাকে তেতিয়াহ'লে আমি যিমান খেতিয়ক আছে ফাৰ্মাৰ মানে খেতিয়ক বুলি কৈছোঁ, মানে তেখেতসকলে গাহৰি পোৱা কোনো লাভ নাই। কাৰণ এইটো বেমাৰ থাকিব সেইটো নিৰাময় কৰিবৰ কাৰণে বা তাৰ সঠিক পৰীক্ষা কৰি কিনে চিকিৎসা কৰিবৰ কাৰণে মাতিছিলোঁ। তেখেতসকলে অহা নাই। তেতিয়া মই অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাৰসকলক কথা পাতিলোঁ। তেখেতসকলে ক'লে বোলে তুমি যিটো গাহৰি মৰিছিলে তাৰ পৰা অৰ্গেনিকেশ্যন লৈ আহা। অৰ্গেন ল'বৰ কাৰণে দিবৰ কাৰণে তেখেতসকলে মোক নাহিলে। তাৰ পৰা আৰু তেখেতসকলে যিকেইটা জীয়াই আছে সেইকেইটা তুমি তেজৰ নমুনা আনি আমাৰ তাত দিয়া বা তুমি পশু চিকিৎসকত দিয়া। কিন্তু যোৱাকালিৰ পৰা নমুনা ল'বৰ কাৰণে মাতি আছোঁ, তেখেতসকলে অহা নাই। আহিম কৰি থাকে। এতিয়া মই কি উপায় নাই। এতিয়া মই কেইদিন মাতিলে আপুনি? যোৱাকালিৰ পৰা মাতি আছোঁ। ফোন কৰিলে তেখেতসকলে? ফোন কৰিলে এইটো আৰু কৈছে যে মই ক'লোঁ ছাৰ আহিম বোলে আপোনাক কোনোবা এজন আছিলে কি বুলি কয় স্বাস্থ্য মিত্ৰ নে কি এইবিলাক আহিব দিছিলে। মই কাৰণ ডক্টৰে এইবিলাক কাম কৰিব, কাৰণ বেলেগেতো এইবিলাক লোৱাৰ কোনো অথৰিটি নাই ডক্টৰৰ বাহিৰে। মই সেইকাৰণে ডক্টৰকে মাতিছিলোঁ, কাৰণ বেলেগবিলাক আহি কি চিকিৎসা কৰিব, সিহঁতৰ কোনো ড্ৰাগছৰ ওপৰত বা বেমাৰৰ ওপৰত সিহঁতৰ মানে জ্ঞান নাই না। ডক্টৰে ইয়াত থাকিব, কিন্তু ডক্টৰজন নাহিলে। আৰু যেতিয়া মই আজি ৰাতি ছাৰক ক'লোঁ বোলে ছাৰ এই অসম ৰাজ্যিক চিকিৎসালয়ত তেজৰ নমুনা বিচাৰিছে, তেখেতে ক'লে বোলে যদি কিবা সহায় লাগে আমাৰ ডিপাৰ্টমেণ্টেল থ্ৰুদি যাব লাগিব। যদি তুমি ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ত যোৱা তেতিয়াহ'লে মই একো সহায় কৰিব নোৱাৰিম। বা তেনেকুৱা মই ক'লোঁ ICARত তেনেকুৱা আছিলে, মই তেখেতসকলৰ লগত কথা পাতিছিলোঁ। তেখেতসকলেও মোক তেজৰ নমুনা দিব কৈছিলে, কিন্তু ছাৰে কৈছে বোলে মই সহায় কৰিব নোৱাৰিম। মই কাৰণটো বুজি নাপালোঁ। ৰাজ্যিক পশু চিকিৎসালয় বিভাগ আৰু ৰাজ্যিক যোনটো অসম পশু চিকিৎসালয় মহাবিদ্যালয় তাৰ মাজত ডিফাৰেণ্টটো কি বস্তু, মানে বিভেদটো কি বস্তু মই মানে বুজি নাপালোঁ। ৰাজ্যিক পশু চিকিৎসালয়ৰ পৰা এটা কথা কয় আৰু আপোনাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এটা কথা। চিকিৎসা মহাবিদ্যালয়ৰ পৰা কৈছে যে সেইটো আমি নিৰ্মূল কৰিব লাগে, আমি যথাযথ সহায় মানে কৰিম। কিন্তু ক'লে নমুনাবিলাক নিবৰ কাৰণে হ'লে আপুনি ডাইৰেক্ট আনিলে পোনপটীয়াভাৱে আনিলে নহ'ব, পশু চিকিৎসালয়ৰ মানুহৰ দ্বাৰা মানে আনিব লাগিব। কিন্তু তেখেতসকলে মই মানে এতিয়ালৈকে অহা নাই। আপোনাৰ গাহৰি কেইটা? মোৰ গাহৰি 4টা আছিলে, 2টা HTK-75 এইটো খানাপাৰাৰ পৰা আনিছিলোঁ ব্ৰিডটো, আৰু 2টা মোৰ থলুৱা আছিলে। আৰু মতা আছিলে এটা আৰু মাইকী 3টা। মাইকী 2টাটো অলৰেডি মৰি গ'ল এতিয়া, আৰু 2টা মানে অসুস্থ হৈ আছে এতিয়া। কেইটামান আছিলে? কিমানমান টকাৰ আপোনাৰ গাহৰি আছিলে? এতিয়া টকা হিচাপটো ক'লেতো বহুত যাব। এতিয়া আপোনাৰ সিহঁতৰ দানা খৰচ আছে, দানা কিমান টকা আপোনাৰ জানেই, দানাৰ দামবিলাক কেনেকুৱা হয়। মই মই ভাবিছোঁ যদি মই ডিচেম্বৰলৈকে মই 2 লাখ টকা পাম বুলি ভাবিছিলোঁ, ডিচেম্বৰ মাহলৈ। কাৰণ মোৰ পোৱালি 3টা মোৰ গাভিনী আছিলে। 3টা গাহৰিত কমেও 10টা কৰি পোৱালি, 10টা পোৱালি হ'লে আপোনাৰ 4,000কৈ হ'লেও 40,000 কৰি 1,20,000 টকা মই পাওঁ পোৱালিৰ পৰা। আৰু বাকীবিলাকতো আৰু মতাটো প্ৰায় 1 কুইণ্টেল আছিলে। আপুনি এতিয়া কি ভাবে বিভাগটো এটা হেমাহি এটাতে আৰু ক'ব লগা কোনো প্ৰশ্ন নাই, হেমাহি হয়। কাৰণ
ৰাজ্যিক পশু বহুত হেমাহি হয় আৰু সেইকাৰণে আমাৰ যিমানক খেতিয়ক আছে ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়কবিলাক মানে বহুত কষ্ট ভুগি আছে যিটো আপুনি এটা মিছনবিলাকতো প্ৰজেক্ট হেৰিবিলাকতো ভালেই হয় আঁচনিবিলাক ভাল কিন্তু আঁচনি ৰূপায়ণ কৰা মানুহজন কিমান সত্য বা তেওঁবিলাক কিমান সক্ৰিয় সেইটো বস্তু চাব লাগে মিছনবিলাকতো ভালেই বনাইছে মিছনক মই কেতিয়াও বেয়া নকওঁ কাৰণ চৰকাৰে বহুত আঁচনি দিছে কিন্তু তাৰ উপৰি আপোনাৰ যিবিলাকে তদন্তন কৰে সেইবিলাক বিষয়বিলাক কেনেকুৱা হয় সেইটোৱে মই গম নাপাওঁ गुबुन फारसेथिं गरेस्वर भेटेनारिनि डाक्टर प्रतिम हाजरिका बिथाङा अमा बेराम जानाय खौरां मोननायनि उनावनो अमाफोरखौ भेक्सिन होनाय जादोंमोन होनना खौरांगिरिनि सिगाङाव ओरैबायदि बुङो 20 টকা গৈছিলে মোৰ তাত বেমাৰৰ হেৰি লৈ পেলাই মই কৈছিলোঁ তেওঁক যে ট্ৰিটমেণ্ট লাগিব ক'লে হ'ব মেডিচিন দিলে হৈ যাব বুলি ক'লে মই মেডিচিন দি পঠিয়াইছোঁ ডিছপেঞ্চেৰীৰ পৰা তাৰপিছত মোক সিদিনাখন মাতিলে কালি পৰহি মাতিলে চাই দিবৰ কাৰণে বেমাৰ বেছিকৈ হৈ আছে আহক বুলি ক'লে তো মই আহিলোঁ আহি মেডিচিন চেডিচিন দিলোঁ যিখিনি চাব লাগে চাই পেলাই জ্বৰ পালোঁ জ্বৰ 105 104 আছিলে তো সেনেকৈ পোৱাত মই যিখিনি দিব লাগে জ্বৰৰ কাৰণে হওক এণ্টিবায়'টিক হওক সেইখিনি মই প্ৰভাইড কৰিলোঁ প্ৰভাইড কৰাৰ পিছত নেক্সট দিনাখন ৰাতিপুৱা তেওঁ ক'লে যে হেৰি কৰিছে গাহৰি এটা মৰিছে বুলি ক'লে মই ক'লোঁ ঠিক আছে বাকী যিখিনি আছে সেইখিনি মেডিচিনটো আৰু অলৰেডি মানে এই যিটো গাহৰি মৰিছে সেইটো 5 days মান খোৱা নাছিলে বুলি কৈছে 20 টকাই তাৰপিছত বমিও কৰিছিলে ভমিটিং আছিলে বুলি ক'লে তো সেইটো হিচাপে মই বাকীখিনি মেডিচিন প্ৰেছক্ৰাইব কৰিলোঁ কেনেকৈ কৰিব লাগে তেখেতে উত্থাপন কৰিছে আপোনালোকৰ ওপৰত ডিপাৰ্টমেণ্ট আপোনালোকক ফোন কৰি আছে ব্লাড চেম্পলৰ কাৰণে আপোনালোকে অহা নাই আহিম বুলি ক'লে ফলে অহা নাই সেই ক্ষেত্ৰত বিশ্ব ডেকাই উত্থাপন কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব মই যিমানখিনি হেৰি হ'ব মই ফুল ছাপোৰ্ট কৰিছোঁ তেওঁ যেতিয়া হেৰি কৰিছে মাতিছে মই আহিছোঁ কাৰণ প্ৰথম যেতিয়া তেওঁ কৈছিলে মই কৈছিলোঁ তেওঁক যে মানুহ যাব লাগিব কাৰণ কিছুমান কথা থাকে বেমাৰ থাকে ধৰক সেইবিলাক তেওঁলোকে ফাৰ্মিং কৰিলেও মানে ধৰক কিছুমান ইণ্টাৰনেল চিমটম থাকে বা চিমটম কিছুমান থাকে যিবিলাক আমি দেখিলে গম পাওঁ বা কিছুমান সন্দেহ কৰিব পাৰোঁ কি বেমাৰ আছে কি বেমাৰ হোৱা নাই তো সেইটো ক্ষেত্ৰত মই তেওঁকে কৈছিলোঁ যে এইটোত মানুহ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মই গ'লেও বা আমাৰ যিখিনি মানুহ আছে সেইখিনি পঠিয়ালে অলপ ভাল হয় বুলি মই নিজে কৈছোঁ তেওঁ এতিয়া দুটা মৰিল বুলি কৈছে তেখেতে দুটা মৰিলে তেখেতৰ বৰ ক্ষতি নষ্ট হৈছে এই ক্ষেত্ৰত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা কি এতিয়া সেইকাৰণে মই ব্লাডখিনি কালেক্ট কৰিছোঁ ব্লাডখিনি কালেক্ট কৰি এইটো আমি পঠিয়াম প্ৰচেছৰ কাৰণে টেষ্ট কৰিব যদি আফ্ৰিকান সোয়াইন ফিভাৰ যদি ইয়াত লাগিছে যদি এইটো লাগিছে ডেফিনেটলি বাকীখিনি যিটো প্ৰচেছ আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰট'কল হিচাপে সেইটো সেনেকৈ ফ'ল' হ'ব আপুনি যিটো কৈছে যিটো নেকি আফ্ৰিকান সোয়াইন ফ্লু লাগিছে যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰোলত যাব বুলি কৈছে তেতিয়া আপুনি ফোনৰ যোগেদি আপুনি কৈছে তেখেতক যে যিখিনি জিন্দা আছে তেখেতক এইকেইটাক বিক্ৰী কৰি দিয়ক বুলি আপুনি কৈছে তেখেতে উত্থাপন কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব নাই আপুনি এজ এ ডক্টৰ হিচাপত তেখেতক বিক্ৰী কৰিব কাৰণে কেনেকুৱা দিলে আপুনি বিক্ৰী কৰাৰ কথাটো মই কোৱা নাই তেখেতে উত্থাপন কৰিছে বিক্ৰী কৰাৰ বাবে মই বিক্ৰী কৰাৰ কথাটো কোৱা নাই বিক্ৰী কৰিব দিয়া নহয় তেওঁ মানে ছাজেশ্যন এটা লৈছিলে যে মই বিক্ৰী কৰিলে ভাল হ'ব নেকি বিক্ৰী কৰোঁতে তেখেতে যিহেতু যিটো অসুস্থ তেখেতৰ পইচাৰ বহুত অভাৱ তেতিয়াতো তেখেতে বিক্ৰী কৰাৰ কাৰণে যিটো ছাজেশ্যন ল'ব তেতিয়া আপুনি কেনেকুৱা ছাজেশ্যন দিলে যে বিক্ৰী কৰিব পাৰে মই বিক্ৰী কৰাৰ কথাটো এইটো একচুৱেলি সেইটো ভাৱত মই কোৱা নাছিলোঁ বিক্ৰী কৰি দিয়ক বুলি কৈছে আপুনি তেখেতৰ ৰেকৰ্ড আছে অলৰেডি তেতিয়াহ'লে নিবৰ কাৰণে বেপাৰীও আহি গৈছে আপোনাৰ চকুৰ আগতে বেপাৰী আহি গৈছে সোয়াইন ফ্লু হয় অলৰেডি 1 কিলোমিটাৰ ডিষ্টেন্সৰ যিখিনি গাহৰি আছে সেইকেইটাক মাৰিবৰ কাৰণে আপোনালোকে ডিচিশ্যন ল'ব লাগে কি কাৰণত আপুনি বিকিব দিছে নাই বিকিব দিয়া কথাটো সেইটো একচুৱেলি নহয় বিকিব দিয়াৰ মই হেৰিটো কৰা নাছিলোঁ সেইটো তেওঁ অলপ ভুলকৈ বুজিলে চাগে কথাৰ হেৰিত মানে অলপ খেলিমেলি হ'ব পাৰে কিন্তু মই বিকিব দিয়া হেৰি কৰাটো মই হেৰি কৰা নাই আপুনি কালিৰ পৰা ফোন কৰি আছে কি অহা নাছিলে মই আহিছোঁ মই তেওঁক সোধক মই নিজে ট্ৰিটমেণ্ট কৰিব আহিছোঁ কিমান পৰা আহিলে আজিলৈকে মই দুবাৰ আহিলোঁ তাৰ আগতো মই আহি গৈছোঁ ঘৰত बेरामजों अमा थैजानाय दुखुथिया लाइमोन आबादारि बिजुति दासआ बेफोरबायदि खैफोदनि समाव मदद होनो थाखाय बिटिसिनि मावफुं सोद्रोमा राकेश ब्रह्म बिथांखौ खावलायदों অনুৰোধ কৰিছোঁ আমাৰ বিটিআৰৰ EM ৰাকেশ ব্ৰহ্ম ছাৰক মানে ছাৰে যদি আমাক মানে কৃষকসকলক তেনেকুৱা বিপদৰ পৰা যদি অলপ সহায় কৰে বা আমাক কি ক'ম আৰু মোৰ ক'বলৈ একো নাই
শেষ মই কোনো সহায় নাপালোঁ ভেটেৰিনেৰীৰ পৰা কি ক'ব আৰু মই কিন্তু চৰকাৰে অলপ ভালকৈ ল'ব লাগে সেইবিলাক মানে পদক্ষেপ যিবিলাক বিষয় বিভাগ ৰাখে তেখেতসকলক কাম কৰিছেনে অলপ তদন্ত কৰিব লাগে বিশেষকৈ ৰাকেশ ছাৰে চাব লাগে কাৰণ পঢ়ি বিভাগটো তেখেতৰ হয় তেখেতৰ অধীনত থকা কৰ্মচাৰীবিলাক তেখেতে চাব লাগে কি ক'ম আৰু মোৰ ক'ব নোৱাৰোঁ